মই গম পোৱা নহয় স্যাৰ মই আপোনাৰ ছোৱালীক যে হাত মাথা পিছে মই এইটো গম পোৱা নাই আপুনি গম পোৱা নাই এটা গম পাইছে নে এটা গম পাইছো মই আৰু মই নিজে ধৰিছো আপুনি পাথৰ কিয় মাৰিছে পাথৰ আমি কোনো নাই ঘৰত লাগছি মই আপোনাৰ লগা নাই ঘৰত নাগৰিক মই আপুনি সাধাৰণ নাগৰিক মই ভাৰতৰ নাগৰিক আপুনিও নাগৰিক চাকৰি পাইহে মই পুলিচ হৈছো কিমান কিয় সুধিছে আপুনি মোৰ ছোৱালী দুজনী মোক ফাটি গৈছে আপুনি কিন্তু লৰাক এৰিব লাগে মই ষ্টেটমেন্ট লম মই গম পোৱা নাই নহয় স্যাৰ মই আপোনাৰ ছোৱালীক যে হাত মাথা পিছে মই এইটো গম পোৱা নাই আপুনি গম পোৱা নাই এটা গম পাইছে নে এটা গম পাইছো মই আৰু মই নিজে ধৰিছো আপুনি মই এতিয়া গম পাইছো মই প্ৰতিবাদ কৰে কিবা কৰে পাথৰ কিয় মাৰিছে পাথৰ আমি কোনো মাৰা নাই স্যাৰ আপোনাকতো মই ধৰা নাই যোনে মাৰিছে তাক ধৰিছো তাৰ কেনেকে মাত মাতিছে পাথৰ মাৰাত মই ধৰিছো আপুনি কিয় মাত মাতিছে আপুনি মোৰ ছোৱালীটোৰ মুখখন চিলাই কৰি একদম জিটিছ আছিলে এঘণ্টা আগত বনাই লওক মই দি দিম পাৰিব নোৱাৰে যদি কিয় মাতি আছে প্ৰতিবাদ কৰক প্ৰতিবাদ কৰিছে সিহঁতকেহে ধৰিছে মই নিজে ধৰিছো এডিচন এছ পি হয় মোৰ চবৰে পাথৰ মাৰিছে আপুনি কোনে মোক ক'ব লগা ৰাইজে বিচাৰিলেতো ৰাইজে বিচাৰিলে গম নহ'ব ন চাওক আপোনালোকে নাম কি আপোনাৰ কওক আপোনাৰ ৱাইফ নেকি নহয় বেলেগ যাওক হ'ব পুলিচক নিজৰ কাম কৰিব দিয়ক মোৰ মানুহ জখম হৈছে মই এনেকৈ এৰি নিদিওঁ কেইজন জখম হৈছে এনে আপোনাৰ হৈছে চাগে এজন পাথৰৰ কাৰণে হৈছে